বাঢ়িব, সহায়িকাৰ বাঢ়িব, ৰান্ধনিৰ বাঢ়িব। নমস্কাৰ, স্বাগতম জনাইছোঁ টেক লাৰ্ণিঙৰ অন্য এটা ভিডিঅ'লৈ। তো অংগনবাড়ী কৰ্মী, ৰান্ধনী কৰ্মী আৰু আশা কৰ্মীসকলৰ বাবে বহুতেই সুখবৰ। তেওঁলোকৰ যি দৰমহা হয়, দৰমহাৰ ক্ষেত্ৰত পুনৰবাৰ তেখেতে নলবাৰীত এইবাৰ যিহেতু তেখেতে নিৰ্বাচনী প্ৰচাৰ চলাই আছে, বহু জেগাত তেখেতে বহু সংবাদ মাধ্যমৰ যোগেদি এতিয়ালৈকে বহুবাৰ তেখেতে সংবাদ মাধ্যমৰ যোগেদি ক'লে যে অংগনবাড়ী কৰ্মী, ৰান্ধনী কৰ্মী আৰু লগতে আশা কৰ্মীসকলৰ যি দৰমহা হয়, দৰমহা অক্টোবৰ মাহৰ পৰা বৃদ্ধি পাব। বহুতো ৰান্ধনী কৰ্মীয়ে আমালৈ কুৱেশ্যন কৰি আছিল যে ৰান্ধনীসকলৰ কথা কিন্তু কোৱা নাই। কিন্তু এই যি নলবাৰী 30 এপ্ৰিল তাৰিখে তেখেতৰ যি সংবাদমেলৰ যোগেদি ক'লে যে ৰান্ধনীসকলৰো যি দৰমহা হয়, দৰমহা বৃদ্ধি হ'ব। নলবাৰীত তেখেতে যি মন্তব্য দিছিল, তো সেই মন্তব্যটো মই এই ভিডিঅ'টিৰ জৰিয়তে আপোনালোকক দেখুৱাম। ভিডিঅ'টোত এড কৰি দিছোঁ সেই নলবাৰীত যি মন্তব্য দিছিল অংগনবাড়ী কৰ্মী, আশা কৰ্মী, ৰান্ধনী, অৰ্থাৎ ৰান্ধনীসকলৰ কথা কিন্তু আগৰ নিৰ্বাচনী সভাত বা সংবাদমেলত তেখেতে কোৱা নাছিল ৰান্ধনীসকলৰ কথা। কিন্তু এই যি সংবাদ মাধ্যমৰ যোগেদি নলবাৰীত যি কৈছিল, তো সেই ক্ষেত্ৰত চাবলৈ গ'লে ৰান্ধনীসকলৰো দৰমহা বৃদ্ধি হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে অক্টোবৰ মাহৰ পৰা। তো ভিডিঅ'টি চাই লওক, আপোনালোকে গম পাব তেখেতৰ যি পোনপটীয়া মন্তব্যটো। তো যদিহে কোনোবা নতুনকৈ আহিছে, চেনেলটি ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষৰ বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব। আশা কৰ্মীৰ দৰমহা বাঢ়িব, অংগনবাড়ী কৰ্মীৰ বাঢ়িব, সহায়িকাৰ বাঢ়িব, ৰান্ধনিৰ বাঢ়িব, টিউটৰৰ বাঢ়িব।